বহুত দিনৰ পৰা আপোনালোকে মোক বহুত নিউজ শুনি আছে, বহুত অপপ্ৰচাৰ চলি আছে। যি নিউজ বাজিছে তাৰ 10%ও সঁচা নহয়। হয় নেকি? এয়া অপপ্ৰচাৰহে হ'ল না? অপপ্ৰচাৰ ইমান দিনে একো মাত মাতিব পৰা নাই, কাৰণ ইমান হেৰেছমেণ্ট, ইমান মেণ্টেল হেৰেছমেণ্ট, যোনটো কেতিয়াও মই ভাবাই নাছিলোঁ হ'ব বুলি, সেইখিনি মই পাৰ কৰিব লগা হৈছে। মেণ্টেল হেৰেছমেণ্ট পাইছে না? আৰু যে এই যে টকাবিলাক যে ঠগি ঠগি খালে, তেওঁলোকে কি মেণ্টেল হেৰেছমেণ্ট পোৱা নাই? যাৰ যাৰ পৰা টকা লৈছে প্ৰমাণ হ'ব নহয়। হা, অপপ্ৰচাৰ চলিছে এয়া। মেণ্টেলি প্ৰস্তুত নাছিলোঁ কোনো ধৰণৰ কথা ক'বলৈ বা কিবা ষ্টেটমেণ্ট দিবলৈ। কিয়? সেইটো কাৰণে 7 দিন মই যেনে যেনে কটালোঁ, কিন্তু এতিয়া জোখতকৈ বহুত বেছি অপপ্ৰচাৰ চলিছে। বহুত ধৰণে মোক সাঙুৰ খুৱাইছে বিভিন্ন ক্ষেত্ৰত। এই 7 দিন প্ৰিপেৰেশ্যন হ'ল, প্ৰিপেৰেশ্যন কৰিলে মানে তথ্যবিলাক লুকুৱাবলৈ কাৰণে অপপ্ৰচাৰ কৰি কৰি গোটেইখন বৰবাদ কৰি পেলাইছে। একেবাৰে এই মানে চব মিছা। এইবিলাক যিবিলাক প্ৰচাৰ হৈ আছে, নিউজ চেনেলত যিবিলাক দেখুৱাইছে, এইবিলাক সকলোবোৰ মিছা। তেওঁ সত্য, তেওঁ একো কৰা নাই। ন্যায়ালয়ে মোক দোষী কৰাৰ আগতে নিউজ মিডিয়াই মোক দোষী কৰি মোক এতিয়ালৈকে ফাঁচি দিছে। মোক অলৰেডি মই দোষী। আপুনি ডেফিনেটলি দোষী। কিয় নিজকে দোষী নহয় বুলি ভাবিছে নেকি? বা মানিছোঁ দেই বুলি কথা কৈছে। আৰু বহুত ধৰণৰ নিউজ, বিভিন্ন ধৰণৰ নিউজ, য'ত মোৰ কেছটোৱে ট্ৰেডিঙৰ ওপৰত আছিলে, কিন্তু এতিয়া কেছটো অকল মোৰ ওপৰত হৈ গ'ল। কেছটো ট্ৰেডিঙৰ ওপৰতে তুমি আৰু বিশাল ভাইটি মিলি মানুহৰ পইচা ঠগি ঠগি খালা। আজি ফাইনেলি বহুত দিনৰ পিছত সাহস কৰি মই চাৰেণ্ডাৰ কৰিব ওলাইছোঁ। মই ফুল কঅপাৰেট কৰিম পুলিচৰ লগত। এতিয়াহে কঅপাৰেট কৰিবা? ইমান দিন কিয় ভয় কৰিছিলা? পূৰা প্ৰিপেৰেশ্যন হৈ ল'লা না? ভালদৰে খুচৰিব লাগে, তেতিয়া ওলাব এইগৰাকীৰ বেকত আৰু কোনোবা মানুহ আছে, য'ত নেকি এতিয়ালৈকে তেওঁক মানে বচাবলৈ চেষ্টা কৰি। ইমান দিনে কৰিব পৰা নাছিলোঁ। মই পলাই ক'তো থকা নাই, মই লুকাই আছিলোঁ অকণমান। পলাই থকা নাই, লুকাই আছিলে। হেৰৌ আজিনিও চাপৰাকে কোজা বুলি কয়। পলাই থকা নাই, লুকাই আছে। মানে এই নাকত লাজ বোলা বস্তুটো আছেনে নাই বাৰু? ইমানখিনি হৈ যোৱাৰ পাছতো এক্টিং, এনেকুৱা মানুহক কেতিয়াও বিশ্বাস কৰিব নালাগে। কি আছে কি বাৰু? কি আছে? মই পৰা নাছিলোঁ সহ্য কৰিবলৈ। ইমান সহজ নহয় নিউজ এটা শুনি থকা বা নিউজ এটা কৰি থাকিলে। যি মন যায় তাকে কৈ আছে, কোনো ধৰণৰ তথ্য নোহোৱাকৈ কথা কৈ আছে। মই ভাবিছিলোঁ ইমানখিনি কেতিয়াও নিউজ মিডিয়াই নকৰে, ইমান তথ্য নথকাকৈ ইমান নিউজ নবজায়। কিন্তু আজি মিডিয়াৰ ফলত মই আজি দোষী। গোটেই মানুহৰ আগত মোৰ মান সন্মান, মোৰ মা দেউতা, মোৰ পৰিয়ালৰ গোটেইবোৰ উলংঘ হৈছে। এই মান ইজ্জতৰ কথা এই কৰ্মভাগ নকৰাৰ আগতে চিন্তা কৰিব লাগিছিলে। ঘৰৰ মান সন্মান, নিজৰ মান সন্মানৰ কথা এতিয়া কান্দি ঘৰিয়ালৰ চকুপানী দেখুৱাই লাভ নাই। আৰু ধৈৰ্য ধৰিব পৰা নাই। চবৰে এটা সীমা থাকে। সেইটো কাৰণে আজি মই চাৰেণ্ডাৰ কৰিম। আৰু তোমাৰ হিষ্ট্ৰী এতিয়া আমি গম পাইছোঁ। তোমাৰ কি আছে? তোমাৰ ঘৰৰ দেউতাৰ এখন কণ্ট্ৰলৰ দোকান আছে। তুমি নিজে এজনী ফ্লপ হিৰ'ইন, য'ত নেকি এখন চিনেমা কৰিছিলা ৰাঘৱ, তাকো চিনেমাখনত ইমান সঁহাৰি নিদিলে ৰাইজে। তাৰপাছত 2-এটা এলবাম কৰিছা, তাৰপাছতে কি কৰিঅ'গ্ৰাফাৰ, কিমান টকা পাইছিলা? ইমান যে লাভ বিলাসৰ মাজত ইমান কোটি টকা খৰচ কৰি বিয়া পাতিলা, ইয়াৰ হিচাপ কোনে দিব? ক'ৰ পৰা পালা এইবিলাক টকা পইচা? আৰু তাৰপাছত লেভেল এনেই যে ঘটিছে, বহুত বেয়া পোৱা না? মোৰ বিশ্বাস যে তথ্য চাই ন্যায়ালয়ে ডিচিশ্যন ল'ব, আৰু মিডিয়াৰ নিউজ চাই নহয়। কিয় আগতে দেখোন মিডিয়া বুলি পাগল, পডকাষ্টে হওক বা কিবা যিকোনো চেনেলে মাতিলে ইণ্টাৰভিউ দিবলৈ গুচি যোৱা। এনেই যোৱা নেকি? আজি মই চাৰেণ্ডাৰ কৰিম আৰু মই ফুল কঅপাৰেট কৰিম পুলিচৰ লগত। আৰু মোৰ বিশ্বাস যে যদি মই সত্য হয়, মোক কোনো ধৰণৰ শাস্তি নহয়। এই ইমান যে এতিয়া অসমৰ ক'বলৈ গ'লে অসমৰ মানে টপ হিৰ' আমাৰ যতীন বৰা, জুবিন গাৰ্গ ডাঙৰীয়া বা আদি কৰি আছে। তেখেতসকলে জানো ইমান দিনে ইমান
চিনেমা কৰি ইমান ধুনীয়া ধুনীয়া চিনেমা দিছে, ইমান হাজাৰ হাজাৰ গান গাইছে, তাৰ পাছতো জানো এনেকৈ লাভবিলাহৰ মাজত কৰিব পাৰিছে। তেখেতসকলে যেনেকৈ আছে চিম্পুল হেৰিত আছে, তেনেকৈতো কোটি টকা দি বিয়া পতা নাই, কোটি টকাৰ কিবা টেডি বিয়াৰ লোৱা নাই। এতিয়া তুমি ক'ত পালা ইমান টকা? জবাব দিব লাগিব ৰাইজৰ। লোকৰ টকাৰে হেৰি কৰি লাভবিলাহ কৰি এতিয়া আকৌ এক্টিং কৰিবলৈ আহিছে। এনেই কৰিছে এক্টিং তুমি।